আমাৰ মাজত উপস্থিত সন্মানীয় আৰু দক্ষ খুব কৰ্তব্যপৰায়ণ সভাপতি মাননীয় সুজিত নাৰ্জাৰী ডাঙৰীয়া, আমাৰ মাজত উপস্থিত আমাৰ বিচাৰধাৰাৰ এজন একনিষ্ঠ কাৰ্যকৰ্তা ভাৰতীয় জনতা পাৰ্টি কোকৰাঝাৰ জিলা সমিতিৰ সন্মানীয় সম্পাদক, এক যুৱ প্ৰজন্মৰ আদৰ্শ কাৰ্যকৰ্তা, আমাৰ বিচাৰ পৰিয়ালৰ সৈতে আহি পেলাই যি ভাৰতীয় জনতা পাৰ্টি এক নতুন দক্ষতাৰে কাম কৰিছে মাননীয় ৰাহুল দেৱ নাৰ্জাৰী ডাঙৰীয়া, আমাৰ মাজত উপস্থিত ভাৰতীয় জনতা পাৰ্টি কোকৰাঝাৰ জিলা সমিতিৰ সন্মানীয় ST মৰ্চাৰ সভাপতি মাননীয় বিদ্যাসাগৰ ডাঙৰীয়া, আমাৰ সন্মানীয় জিলা সম্পাদিকা উপস্থিত আছে, সন্মানীয় কেইবাগৰাকী বিশিষ্ট ব্যক্তি, মাননীয় আমাৰ বিশিষ্ট নাগৰিক মাননীয় লক্ষ্মণ শৰ্মা ডাঙৰীয়া, আমাৰ ইতি চৰকাৰ ডাঙৰীয়ানী, আমাৰ সন্মানীয় চন্দন দেৱ সহধৰ্মিনীকে ধৰি পেলাই মঞ্চত উপবিষ্ট সন্মানীয় বিশিষ্ট ব্যক্তিসকল, আজিৰ এই সভাত উপস্থিত সন্মানীয় ৰাইজ হলৰ ভিতৰতো হলৰ বাহিৰতো উপস্থিত আছে। নিৰ্বাচনৰ দিন ঘোষণা হোৱাই নাই। আজি আমাৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয়ৰ উপস্থিতিত দুখন ডাঙৰ ডাঙৰ মিটিং হৈছে। এখন হৈছে দতমা আৰু এখন হৈছে ফকীৰাগাঁও। আৰু মই সঁচা কথা কওঁ যে মোক যেতিয়া আমাৰ এই দমদুৱাৰ সমষ্টিৰ সন্মানীয় প্ৰভাৰী মোক মাননীয় ভৈৰৱ পূজা ডাঙৰীয়া, খুব এক কৰ্তব্যপৰায়ণ, খুব এক একনিষ্ঠ কাৰ্যকৰ্তা, খুব ডিচিপ্লিন কাৰ্যকৰ্তা মাননীয় ভৈৰৱ পূজা ডাঙৰীয়া, তেখেতে মোক যেতিয়া ফোন কৰিছিল যে দাদা দমদুৱাৰ মণ্ডলত এখন আমি জইনিং সভা দিম, আপুনি আহিব লাগিব। মই সপোনতো কল্পনা কৰা নাছিলোঁ যে ভাৰতীয় জনতা পাৰ্টিৰ প্ৰতি দমদুৱাৰবাসী ৰাইজে এনেকৈ আশীৰ্বাদ প্ৰদান কৰিব, যে ভাইব্ৰেশ্যন। আৰু মই যেতিয়া বিশ্বাস কৰোঁ, মই যেতিয়া চামগুৰিত নিৰ্বাচন খেলিব গৈছিলোঁ, মই চামগুৰিত এনেকুৱা ভাইব্ৰেশ্যন 2014 চনত যেতিয়া নৰেন্দ্ৰ মোদীজীয়ে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীজীৰ নাম প্ৰধানমন্ত্ৰী পদৰ বাবে ঘোষণা কৰা হৈছিল, আৰু তেতিয়া বহুত মানুহে কৈছিল, মই অলপ পিছলৈ ঘূৰি চাইছোঁ, তেতিয়া বহুত মানুহে কৈছিল, মই আজি মিটিঙতো কৈছোঁ সেইটো কথা, আৰে কেনেকৈ বিজেপি অকলে চৰকাৰ গঠন কৰিব 2014 চনত কৈছিল। কিন্তু সেই সময়ত এনেকুৱা যে BTRত বিজেপিৰ প্ৰতি যিটো ভাইব্ৰেশ্যন, বিজেপিৰ প্ৰতি যিটো ৰাইজৰ আশীৰ্বাদ, সেই 2014 চনতো আমি দেখা পাইছোঁ। আৰু এইকাৰণে মই ব্যক্তিগতভাৱে সদায় এটা কথা কওঁ, ৰাইজ ইয়াত সন্মানীয় আই মাতৃসকল উপস্থিত আছে, ইয়াত দমদুৱাৰ মণ্ডলৰ জাতি জনগোষ্ঠী বড়ো হওক, আদিবাসী হওক, সান্তালী হওক, ৰাভা হওক, হিন্দু, মুছলমান, বৌদ্ধ, খ্ৰীষ্টান, শিখ, জৈন সকলো ইয়াত উপস্থিত আছে। এখন ক্ষুদ্ৰ ভাৰতবৰ্ষ ইয়াত উপস্থিত আছে। যেতিয়া মোদীজীয়ে 2014 চনত কৈছিল, আমাক সেই সময়ত কৈছিল আমি চৰকাৰ গঠন কৰিব পাৰিম নে নোৱাৰিম, তেতিয়া মোদীজী প্ৰধানমন্ত্ৰী হোৱা নাছিল। মোদীজীয়ে নিজে এটা কবিতা লিখি পেলাই কৈছিল যে মানা কি আন্ধেৰা ঘনা হে, माना कि अंधेरा घना है लेकिन दिया जलाना कहाँ मारा है। जाके कह दो अंधेरों से जरा अपना औकात पे रहे, हम पंखों से नहीं अपने हौसले से उड़ा कर देंगे। কোকৰাঝাৰৰ ভাৰতীয় জনতা পাৰ্টিৰ কাৰ্যকৰ্তা ইতিমধ্যে প্ৰমাণ কৰিছে যে এইবাৰ কোকৰাঝাৰত ভাৰতীয় জনতা পাৰ্টিয়ে সকলোকে আচৰিত কৰি দিবলৈ একক সংখ্যাগৰিষ্ঠতা ভিত্তিত আমি পাম। কোকৰাঝাৰত পাম, পৃথিৱীত কোনো শক্তি আমাক ৰাখিব নোৱাৰে। কাৰণ ৰাইজ আমি দেখিছে মোদীজীৰ নেতৃত্বত सबका साथ सबका विकास হৈছে। कश्मीर से लेकर कन्याकुमारी तक, गुजरात से लेकर असम मणिपुर तक মোদীজীয়ে কৈছে, মোদীজীয়ে খালি এটা কামেই কৰিছে, মোদীজীয়ে খালি এটা বস্তুৱে দেখিছে, বিকাশ বিকাশ বিকাশ, চাৰো তৰফ বিকাশ। আৰু আমি যেতিয়া উন্নয়ন কৰিছোঁ, আমি যেতিয়া বিকাশ কৰিছোঁ, আমাৰ মেইন মন্ত্ৰটো কি হৈছে? सबका साथ सबका विकास, सबका विश्वास, सबका प्रयास। हिंदू हक, मुसलमान हक, ख्रिस्टान हक, बौद्धिस्ट हक, शिख हक, जैन हक, बोडो हक, असमिया हक, बंगाली हक, आदिवासी हक, सान्थाल हक,
সকলোকে লগত লৈ এক বিটিআৰ, সকলোকে লগত লৈ এক অসম, সকলোকে লগত লৈ এক ভাৰতবৰ্ষ, এই কাম মোদীজীৰ নেতৃত্বত আমি কৰিছোঁ। আৰু অসমত স্বপ্নদ্ৰষ্টা মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত অসম আজি এটা নতুন যুগলৈ গতি কৰিছে। অসম আজি এটা নতুন যুগ গুচি গৈছে। ইয়াত আমাৰ আই মাতৃসকল উপস্থিত আছে, সন্মানীয় মণ্ডল সভাপতি আমাৰ বিশিষ্ট। যোৱাকালি আমি এটা চৰকাৰে আমাৰ এটা আঁচনি যোৱাকালি আমি বিতৰণ কৰিছোঁ, নিযুত মইনা। আমাৰ সন্মানীয় সংবাদ মাধ্যমৰ বন্ধুসকল আছে, ইয়াত কাৰ কাৰ ছোৱালীয়ে কলেজ আৰু হায়াৰ ছেকেণ্ডেৰী পঢ়ি আছে আমাৰ হাত দাঙি, কাৰ কাৰ ছোৱালীয়ে কলেজ আৰু হায়াৰ ছেকেণ্ডেৰী পঢ়ি আছে বুজি পোৱা নাই? ইয়াত বহুতৰে আপোনালোকৰ ছোৱালী হায়াৰ ছেকেণ্ডেৰী পঢ়িছে, কলেজত পঢ়িছে। আমাৰ এটা সময়ত এনেকুৱা আছিল, আমি কি কাম কৰিছোঁ চৰকাৰে, মই দুটা সৰু কথা আপোনালোকৰ আগত ক'ম। মই যেতিয়া পলিটিক্সত আহিছিলোঁ তেতিয়া কি হৈছিল, মই এখন খুব ভালকৈ মেট্ৰিক পাছ কৰা মানুহৰ ঘৰত মই খবৰ কৰিব গৈছিলোঁ। আমাৰ ঘৰত কি হয়, যেতিয়া খুব ভালকৈ পাছ কৰে মাকে ফূৰ্তি কৰে, বাপেকে ফূৰ্তি কৰে, মিঠাই আনে, মানুহক মিঠাই খুৱাই নে নোখুৱাই? চ' মই যিজন ল'ৰা ঘৰত মই পাছ কৰিব মই খবৰ কৰিব গৈছিলোঁ 2010 চনত, ফাৰ্ষ্ট ডিভিজন চৰকাৰত লেটাৰ পাই পেলাই পাছ কৰিছিল, 90% পাইছিল। ঘৰত টিং নাছিলে, ঘৰত লাইনটো বাদে দিয়ক, সেইটো 2010 চনৰ ঘটনা। যেতিয়া মই গৈছিলোঁ খবৰ ল'বলৈ, মাকে হাঁহিব পৰা নাছিল, মাকে কান্দিছিলে। পুতেকে ভালকৈ পাছ কৰিছে, মাকে কান্দিছে, বাপেকে কান্দিছে। মই কিয় কান্দিছে? আপুনি আজি দিনত ফূৰ্তি কৰিব লাগে। তেতিয়া মাক বাপেকে কৈছিল, ফূৰ্তি কেনেকৈ কৰিম, মই ল'ৰাটোৰ চকুলৈ চাব পৰা নাই, মুখলৈ চাব পৰা নাই, কাৰণ মই জানো যে ল'ৰা ইমান কষ্টকৈ ভালকৈ পাছ কৰিছে, কিন্তু এই ল'ৰাক মই পঢ়াব নোৱাৰিম, মোৰ অৱস্থা নাইকিয়া। তেতিয়া মোৰ মনত এনেকুৱা এটা ভাৱ হৈছিল যে আমি কোনখন দেশত আছোঁ। কিন্তু আজি আমাৰ বিজেপি চৰকাৰ চাওক, মোদীজী অহাৰ পিছত, হিমন্ত বিশ্ব শৰ্মা অহাৰ পিছত আমি প্ৰত্যেক ছাত্ৰ ছাত্ৰীৰ কাৰণে, আমি দুখীয়া বিল' পভাৰ্টি লাইনৰ ছাত্ৰ ছাত্ৰীৰ কাৰণে আজি হিমন্ত বিশ্ব শৰ্মাই ফ্ৰী এডমিশ্যন কৰিলে, কলেজত ফ্ৰী এডমিশ্যন কৰিলে, ফ্ৰী কিতাপ দিছে। আৰু এইবাৰ নিযুত মইনা আঁচনিৰ জৰিয়তে কলেজত পঢ়ি থকা হায়াৰ ছেকেণ্ডেৰী ফাৰ্ষ্ট ইয়েৰ ছোৱালীজনীৰ কাৰণে মাহেকত 1000 টকা, ডিগ্ৰী পঢ়ি থকা ছোৱালীজনীৰ কাৰণে মাহেকত 1250 টকা, আৰু ইউনিভাৰ্চিটিত পঢ়ি থকা ছোৱালীজনীৰ কাৰণে মাহেকত 2500 টকা দিছে। বিজেপিয়ে যিটো গেৰাণ্টি দিছে, আমাৰ গেৰাণ্টি এনেই দেখুৱাবৰ কাৰণে কৰা 5টা গেৰাণ্টি নহয়, আমাৰ গেৰাণ্টি হৈছে ৰক চলিড গেৰাণ্টি। আমাৰ গেৰাণ্টি হৈছে মানুহৰ ঘৰে ঘৰে উন্নয়ন কৰাৰ গেৰাণ্টি। আজিৰ দিনত ল'ৰা ছোৱালীক পঢ়োৱা দায়িত্বৰ পৰা আৰম্ভ কৰি ভগীৰথ উজাই কৈ গৈছে, আমাৰ গোসাঁই বসুমতাৰীয়ে কৈ গৈছে, অসমৰ 40 লাখ মহিলাক অৰুণোদয় দিয়াৰ আঁচনি আমাৰ বিজেপি চৰকাৰে লৈছে। আজি মুখ্যমন্ত্ৰী মহোদয়ে ঘোষণা কৰিছে, ৰাইজ আগতে বিটিআৰত অৰুণোদয়ো আহিছে, নিযুত মইনাও আহিছে, এনেকে আহি পাই আপোনালোকৰ ওচৰত। আমি দিছপুৰৰ পৰা পঠিয়াইছোঁ, দিছপুৰৰ পৰা এনেকে আহিব কোকৰাঝাৰ, পিছত এনেকে যাব, হয় নে নহয়? কিন্তু এইবাৰ আপোনালোকে যিটো আশীৰ্বাদ দিছে, আজি এখন সৰু মিটিং বুলি ভাবিছিলোঁ, ইমান হাজাৰ হাজাৰ ৰাইজ, আজি ফকৰীয়াগাঁও বৰ্তমান ইমান ৰাইজ, এইবাৰ কোকৰাঝাৰ বিটিআৰৰ ৰাইজ বিজেপিৰ লগত আছে। এইবাৰ অৰুণোদয় নিযুত মইনাৰ পৰা চব স্কিম গুৱাহাটী পৰা জাপ কৰি নাহে, ডাইৰেক্ট আপোনালোকৰ ঘৰত আহিব। এইটো আমাৰ বিজেপিৰ প্ৰতিশ্ৰুতি, এইটো আমাৰ বিজেপিৰ প্ৰতিশ্ৰুতি। কাৰণ বিজেপিয়ে বিটিআৰত শান্তি বিজেপিয়ে বিটিআৰত শান্তি সমৃদ্ধি আনিছে। ভগীৰথ ভাই কৈ গৈছে, যেতিয়া বোলে 10 বছৰ আগৰ আপোনালোকে চাওক, মোদীজীৰ আগৰ কথা ভাবি চাওক, যেতিয়া কংগ্ৰেছ চৰকাৰ আছিল তৰুণ গগৈৰ দিনত আপোনালোকে ভাবি চাওক, যেতিয়া জমদুৱাৰৰ পৰা কোনোবা ল'ৰা ছোৱালী কোকৰাঝাৰ যায়, তেতিয়া আহি নোপোৱালৈকে ঘৰত চিন্তা, হয়নে নহয়? মোৰ মনত আছে, সৰুবা আমি যেতিয়া সংগঠনৰ কাম কৰিছিলোঁ, মই যেতিয়া কোকৰাঝাৰ আহিম বুলি কওঁ, মাহঁতে ভয় কৰে, লগত কোন কোন যাব? আজিৰ দিনত গুৱাহাটীৰ যেনেদৰে উন্নয়ন হৈছে, আজিৰ দিনত ডিব্ৰুগড়ৰ যেনেদৰে উন্নয়ন হৈছে, কোকৰাঝাৰ, ওদালগুৰি, বাস্কা, তামোলপুৰতো বিজেপিৰ দিনত তেনেদৰে উন্নয়ন হৈছে। এইটো হৈছে বিজেপিৰ ডেভেলপমেণ্ট মডেল, মডেল অফ ডেভেলপমেণ্ট, সবকা সাথ সবকা বিকাশ। সেইকাৰণে মই আপোনালোকক কৈছোঁ, ৰাইজ মাৰ বান্ধি থিয় দিয়ক, মাৰ বান্ধি থিয় দিয়ক। আপোনালোকৰ কোনো ভয় নাই, কাৰণ আপোনালোক ভাৰতীয় জনতা পাৰ্টি। কাৰণ
प्रधानमंत्री भारतीय जनता पार्टी, दिल्ली में बीजेपी, दिसपुर में बीजेपी, विद्यार में भी बीजेपी ही होगा। ये कोई इसमें कोई सवाल ही पैदा नहीं होता है, कोई डाउट नहीं। हमें সকলের লগত মিলি কাম কৰিব আছে, সকলোৰে সহযোগত কাম কৰিব বিচাৰো। আমি যেনেদৰে মহাৰাজ নাৰায়ণৰ নাম কওঁ, মহাৰাজ শিলাৰায়ৰ নাম কওঁ, আমি ঠিক তেনেদৰে ভক্তিৰে আমি গুৰুদেৱ কালীচৰণ ব্ৰহ্মৰ নাম কওঁ। আমি প্ৰত্যেকজন অসমবাসীয়ে বুকুত যেনেকৈ বড়োবা উপেন ব্ৰহ্মৰ প্ৰতিশ্ৰুতি আমি মকত লৈ যাওঁ। প্ৰত্যেকজন জাতি জনগোষ্ঠী বিৰচা মুণ্ডাৰ পৰা আৰম্ভ কৰি প্ৰত্যেকৰে আমি সতি সন্তত। মই দিব্যৰঞ্জন শৰ্মা, কিন্তু এই দিব্যৰঞ্জন শৰ্মাৰ কাৰণেও শ্ৰদ্ধেয় বিৰচা মুণ্ডা। মই দিব্যৰঞ্জন শৰ্মা, মই যেনেদৰে লাচিত বৰফুকনক সেৱা কৰিম, লাচিত বৰফুকন ঠিক তেনেদৰে গুৰুদেৱ কালীচৰণ ব্ৰহ্মক আমি সেৱা কৰিম। কাৰণ আমি এই ভাৰতবৰ্ষৰ আমি একজন সন্তান, কাশ্মীৰৰ পৰা কন্যাকুমাৰীলৈকে গুজৰাটৰ পৰা লৈ মণিপুৰলৈকে। যেহেতু আমার প্রাক্তন প্রধানমন্ত্রী বাজপেয়ীজি আজি এই বিজেপি আজি বিটিআৰত সুখ শান্তি সমৃদ্ধি প্ৰতিষ্ঠা হৈছে। আজি বিটিআৰত মানুহৰ ঘৰত এটা সেন্স অফ সিকিউৰিটি আহিছে। আজি বিটিআৰত মানুহৰ ঘৰে ঘৰে আজি উন্নয়ন হৈছে, ৰাস্তা ঘাট বনিছে, ইনফ্ৰাষ্ট্ৰাকচাৰ বনিছে। ৰাইজ ইয়াৰ কাৰণে যদি আমি ঘূৰি চাব লাগিব, ইয়াৰ কিন্তু মূল বীজটো কোনে স্থাপন কৰিছিল? ইন্দিৰা গান্ধী, ৰাহুল গান্ধী, ৰাজীৱ গান্ধী, নৰসিংহ ৰাও, তৰুণ গগৈ নহয়। এই কিন্তু বড়ো ভূমিত আহি পেলাই শান্তি চুক্তিৰ প্ৰথম কামটো কৰিছিল অটল বিহাৰী বাজপেয়ী, লালকৃষ্ণ আদৱানীজী। বিজেপি আমি কমিটেড বিটিআৰৰ প্ৰতি। বিজেপি মানে ডেভেলপমেণ্ট। আৰু সেইকাৰণে এই বাজপেয়ীজীৰ ভাষাতে আমি কৈছোঁ আজি ইয়াত এক ক্ষুদ্ৰ বিটিআৰ আজি ইয়াত উপস্থিত আছে। মোক কৈছে মাননীয় মণ্ডল সভাপতিয়ে যে দাদা, আজিৰ দিনত হিন্দু হওক, মুছলমান হওক, খ্ৰীষ্টান হওক, বৌদ্ধিষ্ট হওক, আজিৰ দিনত বড়ো হওক, আদিবাসী হওক, অসমীয়া, বেংগলী, সান্থালী দিছে, আশীৰ্বাদ দিছে। কাৰণ সকলোৱে এটা কথাই বুজি উঠিছে, বিজেপি মানে হৈছে ডেভেলপমেণ্ট। কাৰণ আমি ভাৰতৰ কথা কওঁ, আমি মাতৃভূমি কল্পনা কৰো, ভাৰতবৰ্ষ, অখণ্ড ভাৰতবৰ্ষ। কাশ্মীৰ আমি কওঁ মেৰি জমিন, কাশ্মীৰ हो गुवाहाटी, अपना जमीन अपना माटी। काश्मीर हो गुवाहाटी हो कोकराझार हो, अपना जमीन अपना माटी। বাজপেয়ীয়ে ভাৰতবৰ্ষৰ কল্পনা কৰি থৈ গৈছে। আমাক তেতিয়াই বাজপেয়ীয়ে কৈ থৈ গৈছে, কি কৈছে তেখেতে? ভাৰতবৰ্ষ যে ये भारत सिर्फ एक जमीन का टुकड़ा है। ये भारत सिर्फ एक जमीन का टुकड़ा नहीं, एक जीता जागता राष्ट्र पुरुष। ये अर्पण की भूमि है, ये तर्पण की भूमि है, ये अभिनंदन की भूमि है। इसका बिंदु बिंदु जल गंगा जल है।